গুড মৰ্ণিং সকলোকে একেলগে ভিডিঅ'টো পাওঁতে হয়তো গুড ইভিনিঙো হ'ব পাৰে, গুড নাইটো হ'ব পাৰে। গাঁৱৰ পথাৰৰ পৰাই ব্লগটো আৰম্ভ কৰিছোঁ। মৰম লগা ছাগলীকেইটাৰ সৈতে আপোনালোকক অকণমান দেখাই দিলোঁ। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল, মাই ফেচবুক পেজ। আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে, মই ভালে আছে। মই মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। গাঁৱৰ ফিচাৰীত এয়া মাছ ধৰিছে। গাঁৱৰ ফিচাৰীত মাছ ধৰি জুইত বনাই খোৱা মজাই বেলেগ। আৰু আজি কি হ'বলৈ গৈ আছে আপোনালোকক দেখাইছোঁ, গতিকে চাই থাকক। এয়া গাঁৱৰ দৈ আৰু জলপান, গতিকে সম্পূৰ্ণ ভাল লগা এটা পৰিৱেশ আপোনালোকক এটা নহয় দুটা সুদূৰ একদম শোণিতপুৰ ডিষ্ট্ৰিক্টৰ পৰা মজাই বেলেগ। বনাইছোঁ এতিয়ালৈকে হালধি চালধি দিয়া নাই। গতিকে কি ক'ত হয় চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো, কোনো স্কিপ নকৰাকৈ। অসমীয়াৰ কৃষ্টি মাঘৰো কঙালী, ঐ বহাগতে ধেমালি কৰোঁ।